ছুপাৰষ্টাৰ সলমান খানক লগ কৰিবলৈ গৈ মুম্বাইত নিৰুতে লক্ষীপুৰ ৰং চাইড দিব্যাংগ আলহজ উদ্দিন। গোৱালপাৰা জিলা লক্ষীপুৰ থানাৰ অন্তৰ্গত ৰংচাই বজাৰৰ আলহজ উদ্দিন নামৰ দিব্যাংগ ব্যক্তিজনে মুম্বাইৰ ছুপাৰষ্টাৰ সলমান খানক লগ কৰিবলৈ গৈ যোৱা 25 মাৰ্চৰ পৰা নিৰুতে হৈ আছে। ফলত ঘৰত থকা মাতৃ পত্নী আৰু 3গৰাকী সন্তান দুশ্চিন্তাত দিন কটাবলগীয়া হৈছে। আলহজ উদ্দিনে যোৱা ৰমজান মাহৰ 23 মাৰ্চত ঘৰৰ পৰা মুম্বাইলৈ ওলাই যায়। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত পিন্ধনত কলা ৰঙৰ জেকেট আৰু জিন্স পেণ্ট আছিল। হাতত এটা বেগ আছিল। ব্যক্তিজনৰ ভৰিখনৰ বিসংগতি হৈ থকাত লাখুটীয়া দলৰ সহায়ত খোজকাঢ়িছিল। দিব্যাংগ ব্যক্তিজন 23 মাৰ্চত মুম্বাই গৈ পাইছিল। 25 মাৰ্চলৈ মোবাইল যোগে পৰিয়ালৰ সৈতে যোগাযোগ আছিল, কিন্তু তাৰ পিছৰ পৰা আলহজ উদ্দিনৰ পত্নীৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই। মোবাইলটো সুইচ অফ হৈ আছে। কোনোবা দুষ্ট চক্ৰই কিবা অসুবিধা কৰিছে নেকি বুলি বয়োজ্যেষ্ঠ মাতৃ পত্নী আৰু সন্তানসকল চিন্তিত হৈ আছে। কোনো সদাশয় ব্যক্তি বা আৰক্ষীয়ে আলহজ উদ্দিনৰ সন্ধান পালে এই নম্বৰত 8011088229 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। আসলে কি হয়েছে? আসলতে মোর ভাইটি হয় আর মোর হাজবেন্ডর ভাই হয়, সরু ভাই মুম্বাইত গৈছে। 23 তারিখে গৈছে। 23 তারিখ যোৱাৰ পিছত মানে যোৱাৰ কাৰণ হৈছে সলমান খানৰ ঘৰত ডনেশ্যন আনব গৈছে। বিকলাংগ মানুহ এতিয়াৰ কাৰণে গৈছে। যাওয়ার পিছত 23 তারিখ ফোন লাগছে, 24 তারিখ লাগছে, 25 তারিখ 7টা 7:30টার পিছৰ পৰা তাৰ আর কোনো মোবাইলৰ লগত মানে কি নাই, কানেক্ট নাই হোৱাৰ কাৰণে কি হেমন্ত বিশ্ব শৰ্মাৰ আগত আমি আবেদন কৰিছোঁ যাতে আমাৰ ভাইটি সোনকালে ঘৰলৈ ঘূৰি আহে। এখন কি হৈছে নহৈছে আমিতো ইয়াৰ পৰা ক'ব নোৱাৰোঁ। আমি আসামত আছোঁ। আসামৰ পৰা মুম্বাইৰ যাতে আৰক্ষী আমাক ভাল কি খবৰ বাৰ্তা দিয়ে তাৰ কাৰণে আপোনাৰ আগত আবেদন কৰিছোঁ। আমি মা হিচাপে জানে ঘূৰি পাই বাচ্চাজনী ঘুরে আহে। মানুষ ভিডিওটা বেশি বেশি ফোন নম্বর লৈ গৈছে, ফোন লৈ গৈছিলে। মোবাইলৰ নম্বৰ 7636017746। আৰু তোমাৰ মাকৰ ফোন নম্বৰটা কিমান? মোৰ মাকৰ ফোন নম্বৰ 8011088229। এটা মা হয়। আপনার কি হয়? আমার হাজবেন্ড কি হয়েছে আসলে? মুম্বাই গেছে, তারপর হারাইছে, নিখোঁজ হয়েছে। বিকলাঙ্গ মানুষ অনুরোধ করি হেমন্ত মামা আমাক যাতে ন্যায় বিচাৰ জানে আমি পাওঁ। আমরা তাৰ আগত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে আমি যেনে কোনো সুখবৰ পাওঁ। বিকলাঙ্গ মানুহ কাৰণে তাৰ কাৰণে বহুত অনুৰোধ কৰি আছে। আপোনালোকে কি সন্দেহ হৈছে? তেওঁৰ কি হোৱা বুলি আপোনালোকে সন্দেহ? মানে এখন কি ক'ম, তাতে ভাল আছে নাছে না বেয়া মানুহৰ পাল্লাত পৰিছে না তাই কিবা এটা হৈছে, কোনোটো খবৰ বাৰ্তা নাই। আমি থানাতো কি কৰিছোঁ, কোনো খবৰ বাৰ্তা নাই। এখন কি হয় সেইটাৰ কাৰণে আবেদন কৰিছোঁ।